হেল্ল' এভৰিৱান, আজি পুনৰ এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু ৰাতিপুৱাতে উঠি পেলাই চুলিখিনিত বোলো তেল লগাই লওঁ আৰু চুলিখিনিত তেল লগাই লৈছোঁ। এইকেইটা দিনত যে চুলিবিলাক বহুত বেছি বেয়া হ'বলৈ ধৰে, একেবাৰে ফাগুনৰ পচোৱা বতাহ বলি আছে যে, সেইকাৰণে তেলখিনি লগাই পেলাই ছোৱালীয়ে ক'লে যে আজি বোলে বানানা চেক খাব, আৰু তাৰ কাৰণে এটা বানানা লৈ পেলাই কেইটামান ড্ৰাই ফ্ৰুটছ দি তাৰ কাৰণে বানানা চেক বনালোঁ। আৰু এয়া দেখা পাইছে, তাইৰ কাৰণে বানানা চেক ৰেডি হৈ গ'ল। এতিয়া তাইক দিয়ে হোগে বানানা চেক বনাই দিলে শিশুসকলৰ কাৰণে বহুত বেছি হেল্থি হয়, আৰু সিহঁতে খাবলৈও বহুত বেছি ভাল পায়। আৰু এয়া এতিয়া মই তাইৰ কাৰণে লৈ গৈ পেলাই তাই কি কৰি আছে চাওগে। আৰু এয়া তাই কালাৰ কৰি আছে। তাই যে কালাৰ কৰি বহুত বেছি ভাল পায়, বন্ধৰ দিনবোৰ পালে যে তাই কালাৰে কৰি থাকে। এয়া দেখিছে, এখন ধুনীয়াকৈ ফ্লেগ বনাইছে। আৰু শেষত অকণমান স্কিন কেয়াৰ কৰি পেলাই মিনি ব্লগটো সামৰণি মাৰিলোঁ। বাই বাই।